কবিতাৰ শিৰোনাম বিহু আদৰণি। কবি মিত্ৰদেৱ মহন্ত। শুনাঐ ছটাই পেপাতি বজাই ৰঙালী কাহালৈ পদূলি মুখত বাট চাই চাই থাকিম কিমান ৰয়। আনিলো জেতুকা আনিলো থেৰেজু আনিলো বৰহমথুৰি মাখিয়তী পাতে তৰাৰ পঘাৰে আউলা পেলালো জুৰি। আনিলো হালধি থেকেৰা বেঙেনা সাজিলো বাহত চাত ঢোল টকা পেপা সুগৰ কৰিলো সাৰিলো চোতাল বাট। আয়ে কাটিলে শালৰ গামোচা আচুৰ ভমকা ফুল বায়ে আনি থলে খোপালৈ বুলি ৰচঙা কপোৰ ফুল। বহল পাতেৰে নাহৰৰ ডালি পিতাই আনিলে গৈ খুৰীয়ে পাতিলে মজিয়াত খোলা তিলগুৰ দিহাকৈ। আইতাই মচি থাপনাৰ আগ থৈছে সেন্দুৰীকৈ নৰপা ছটাই কাবৌ কৰিছো আহা ৰঙালীক লৈ। বহাগ বিহুৰ সময়ত প্ৰকৃতি আৰু মানুহ যেন একাত্ম হৈ পৰে। সকলোৰে মন প্ৰাণ ৰঙীন হয়। প্ৰকৃতিৰ ৰূপে মানুহৰ মনত জগাই তোলে বিচিত্ৰ অনুভূতি। এই কবিতাটিত বহাগৰ মনোমোহা চিত্ৰৰ লগতে লৌকিক আচাৰ আৰু প্ৰকৃতি প্ৰীতিৰ এক সম্প্ৰীতিৰ বান্ধোন প্ৰতিভাত হৈ উঠিছে।